कैसा लगा मेरा मजाक क्या बोला तूने Hello guys, welcome back to my YouTube channel Pankaj Vlog. আজি মই দেখুৱাবলৈ গৈ আছো আমাৰ ঘৰ ফাইনালি প্ৰথমবাৰ আমাৰ ঘৰখন দেখুৱাবলৈ গৈ আছো আপোনালোকে ভিডিওটো চাই থাকক अभी मजा आएगा ना भिड़ो পাইলা আপোন ইয়ে আগে রে বাবা আয়ো রে মা পাইলা প্ৰথমবাৰ মই আজি আমাৰ ঘৰখন দেখুৱাম আপোনালোকে ভিডিওটো চাই থাকক একদম সুন্দৰ সুন্দৰ পৰিৱেশ চাওক না মই এতিয়া ঘৰৰ মাজত আছো আমাৰ ঘৰখন হেইফালে আছে গতিকে চাই থাকক ভিডিওটো এইখন যে পথাৰখন আছে এইখনত আমি বাৰিষা আহিলে মাছ মাৰো বহুত মাছ পাওঁ ইয়াতে জাল পাতো আৰু বৰশী পাতো বহুত ধৰণৰ একদম মাছ মাৰো আপোনালোকে এইখন চাই লওক এইখন পথাৰৰ নাম হ'ল বৰজৰা समझ रहे हो आप समझ रहे हो তেতিয়া মই আমাৰ ঘৰখন দেখুৱাম এইফালে আছে আমাৰ ঘৰখন চাওক গাইস এইখন হল এটো হল মধুৰি আমৰ গছ আৰু ইয়াতে আমি মধুৰি আম পাৰি খাও গাইস এইটো হল আমাৰ সৰকাৰি পায়খানা এটো আমাৰ সৰকাৰি পায়খানা দিছে এইটো আৰু ইয়াতে গাইস মই হুমাই পিনি ইয়াতে হাগু আয়ো ৰে মা ইয়াতে ৰখা যায় পানী এতিয়া জাবৰ আছে বৰ্তমান ইয়াতে পানী ৰখা হয় আৰু এইটো চাওক আৰু এইটো টিংটো ভাঙি গৈছে এতিয়া বৰ্তমান লগাব লাগিব আৰু ঠিক কৰিব লাগিব আৰু এতিয়া মই চোলা পেনবিলাক ধুই ইয়াতে শুকাও ঘৰৰ কাষতে আছে এইটো কাজি নেমুৰ গছ বহুত টেষ্টি হয় টেঙাটো আমাৰ ঘৰৰ কাষতে একেবাৰে এইটো লাওৰ খেতি কৰিছোঁ এইটো এনেকৈ আমি ঘৰৰ কাষতে খেতি কৰোঁ আৰু জুইপুৱাৰ এইটো বহা চিট বনাইছোঁ এইটো মই নিজৰ হাতে বনাইছোঁ কেনেকুৱা হৈছে মজা এইটো হ'ল জাহাজী কল আৰু জাহাজী কল এইটো বহুত সোৱাদ খাবলৈ একদম হাতে ছিঙিব পাৰি এইটো একদম তলতে লাগি আছে এইটো এনেকৈ পকিলে ইয়াৰ পৰা ছিঙি আমি খাব পাৰিম একদম মজা টেষ্টি এইটো টেষ্টি কল এইটো কি মিঠা আপোনালোকে এইটো গছ আছেনে আপোনালোকৰ আছেনে এইটো গছ আপোনালোকে কমেণ্ট কৰিব এইটো হ'ল মেণ্ডি গছ আৰু মেণ্ডি গছ ছোৱালীবিলাকে লুকাই ফাইনেলি মই আহি পালোঁ আমাৰ ৰুমটোত এইখনেই হ'ল মোৰ ঘৰখন এইটো এনেকৈ দৰ্জা নাই পিছে অৱস্থা ভঙা কিন্তু তথাপিও আপোনাক দেখুৱাইছোঁ এইটোৱে আমাৰ ঘৰখন চাওক আন্ধাৰে হৈছে বৰ্তমান লাইট দিব লাগিব ফাইনেলি এইখনে হ'ল মোৰ ৰুমটো अभी मजा आएगा ना भिड़ो মোৰ বিছনা আৰু ইয়াতে মই শুই থাকোঁ ভাইটি আৰু মই ইয়াতে শুওঁ আৰু এইফালে এটা ৰুম আছে সেইটোত হৈ মা ৰাতিৰ ঘৰত এচি নালাগে এচি হাৱা নালাগে আমাৰ ঘৰত আছে এইটো হাৱা খোৱা এইটো যন্ত্ৰ এইটো হ'ল টেবুল ফেন समझ रहे हो आप समझ रहे हो এইটো কেটিএম এটা ইয়াতে মই থৈছোঁ মোৰ ৰুমত এইটো মোৰ কেটিএম আৰু গাইছ এইটো হ'ল মোৰ ভাইটিৰ কেটিএম আৰু গাইছ এইবিলাক মোৰ ৰুমৰ বস্তু আৰু ইয়াতে মই কিতাপবিলাক থৈছোঁ ইয়াতে এইটো হ'ল মোৰ মোবাইলৰ এইটো বাকচটো আৰু এইটো হ'ল ষ্টেনৰ এইটো বাকচ আৰু এনেকৈ মাইলা এতিয়া মোৰ ঘৰখন দেখুওৱা হৈ গ'ল আৰু ইফালে আছে अच्छा हमको सिखा रिया है আৰু এইখন এনেকৈ খুলি লাহেকৈ এনেকৈ সোমাই যাব লাগে আৰু এইটো টেবুলত এনেকৈ বস্তু ৰখা হৈছে এইবিলাক নিমখ এইটো গামলা এখন ৰখা হৈছে আৰু এইটো চেনি চাহপাত বহুত আছে আৰু এইটো হ'ল গেছৰ টেংকি আৰু ইয়াতে সৰু এখন কেৰাহী ৰখা হৈছে আৰু এইবিলাকে জগ বাল্টিং
এইটো ভাত ৰন্ধা এইটো কেৰাহীটো এইটো আৰু এইফালে আমি পূজা কৰোঁ আৰু এইটো হ'ল চৌকাটোখন আৰু লাহেকৈ এনেকৈ দেখুৱাইছোঁ আৰু লাহেকৈ এনেকৈ ওলাই যাব লাগে আৰু এইফালে আমি বহুত কিছু আছে চাবলৈ ঘৰৰ চোতালতে এখন আছে মন্দিৰ এইখন ভিতৰত আছে এখন শিৱজীৰ ফটো তথা ভোলেনাথ বাবাৰ ফটো আছে আমাৰ এইটো খেতি এইটো মজা খেতি বে আৰু এয়া তামোল গছ চাওক না তামোলৰ বাগান এইবিলাক আৰু এইফালে এই তামোল গছ কি ধুনীয়া লমা এইবাৰ মাটি কঁঠালৰ গছ এইবিলাক এইটো তামোল গছ আছে এইটো কলগছ আছে তামোল গছ আছে এইটো মাটি কঁঠালৰ গছ আছে কি চাব আপোনালোকে কি চাব আৰু এইফালে এইবোৰ তামোল লাগি আছে এইবোৰ এনেকুৱা বাঁহৰ আৰু এইফালে দেখুৱাইছোঁ এইটো হ'ল আমাৰ খালখন বহুত তলত পানী ইয়াতে গা ধুওঁ এইটো মই ইয়াতে গা ধুওঁ সদায় ইয়াতে মই গান গাই জুবিনদাৰ গান গাই গা ধুওঁ মই ইয়াতে কেনেকৈ গা ধুওঁ আপোনালোকে চাব বিচাৰে নেকি চাই থাকক कैसा लगा मेरा मजाक क्या बोला तूने আজি মই প্ৰথমবাৰ আপোনালোকক ঘৰটো দেখুৱালো हाय हाय इतना सुकून কি ভাল লাগিলে আমাৰ ঘৰখন দেখুৱাই এনেকুৱা ভঙা চিঙা ঘৰ দেখুৱাব পাৰি কি ভাল লাগিল চ' ভিডিঅ'টো আজি ইমানেই আছিল ভিডিঅ'টো চ' ভিডিঅ'টো চাই কেনে পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব কমেণ্টত জনাব কেনেকুৱা পাইছে ভিডিঅ'টো আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ছাবস্ক্ৰাইব কৰি দিয়ক 1 টকাও নালাগে লাইক কৰি দিব 1 টকাও নালাগে কমেণ্ট কৰিব 1 টকাও নালাগে তো বলক আপোনালোকে কিয় ৰৈ আছে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক চ' জয় অসম